জয় কৃষ্ণগুৰু জয় জয়তে পৰম প্ৰেমময় যুগৱতাৰী পুৰুষ কৃষ্ণগুৰু প্ৰভু ঈশ্বৰ আৰু পৰম গুৰু গুৰু কৃষ্ণ প্ৰেমানন্দ প্ৰভুৰ শ্ৰীচৰণত শত কৌটি প্ৰণিপাত জনাই আপোনাসৱ ঈশ্বৰৰ একান্ত ভকত ভক্তৰ চৰণতো দেখি সেৱা নিবেদিছোঁ আৰু লগতে অজানিতে ৰৈ যোৱা ভুল ত্ৰুটিৰ বাবে আগতীয়াকৈ ক্ষমা বিচাৰিছোঁ। সকলোৰে মনত এটা ডাঙৰ প্ৰশ্ন যে কৃষ্ণগুৰু ভকত ভক্তসকলে ইজনে আনজনক ভৰি চুই সেৱা কিয় কৰে? এজনে আনজনক প্ৰভু বা আই বুলি কিয় সম্বোধন কৰে? কৃষ্ণগুৰু প্ৰভু ঈশ্বৰে পৰম কৃপা কৰি এই সংশয় নাশ কৰিছে। কৃষ্ণগুৰু প্ৰভু ঈশ্বৰে এটি দৃষ্টান্তৰ জৰিয়তে বুজাত সহজ হোৱাকৈ আৰম্ভ কৰিলে। কেইটামান কাছৰ পাত্ৰকেইটা বেলেগ বেলেগ বৰণৰ, কোনোবাটো নীলা, কোনোবাটো হালধীয়া, আকৌ কোনোটো ৰঙা ৰঙৰ। আমি এই বেলেগ বেলেগ বৰণৰ কাছৰ পাত্ৰকেইটাত যদি বৰণহীন শুদ্ধ পৰিষ্কাৰ পানী ভৰাওঁ, তেন্তে আমি পানীৰ ৰং কেনে দেখিম জাননে? পাত্ৰৰ ৰং অনুসৰি আমি পানীৰ ৰং দেখিম। কি কাৰণে একে পানীৰ বেলেগ বেলেগ ৰং দেখা গ'ল? কেৱল আমাৰ অজ্ঞানতাৰ কাৰণে, আমাৰ অবিদ্যাৰ কাৰণেহে একে ৰংহীন পানীকো ৰঙা, নীলা, হালধীয়া আদি ৰূপত দেখিবলৈ পালোঁ। যিদিনালৈকে মানুহে প্ৰকৃত ঈশ্বৰ তত্ত্বৰ পৰা বঞ্চিত হৈ অজ্ঞান অবিদ্যাৰ মাজত থাকিব, সিদিনালৈকে পানীৰ নানা ৰং দেখিবলৈ পাব। যেতিয়া আত্মজ্ঞান উপজিব, তেতিয়াহে জানিব যে পাত্ৰকেইটাত থকা ৰং বিৰঙৰ পানী প্ৰকৃততে বৰণহীন বিশুদ্ধ পানীহে। ঠিক সেইদৰে মানুহৰ অজ্ঞানতা আৰু অবিদ্যাৰ কাৰণে একে আত্মাৰ অধিকাৰীসকলেও সৰু বৰ উচ্চ নীচ ইত্যাদি যেন দেখা পাব, কিন্তু আমাৰ বিচাৰত সকলো সমান। উচ্চ নিম্ন কোনো নাই। আত্মাৰ উচ্চ নিম্ন জুখিব নোৱাৰি। জাতিভেদে আত্মাৰ পাৰ্থক্য উলিয়াব পাৰে নেকি? নোৱাৰে। উচ্চ জাতিৰ আত্মা 50 ফুট, নিম্ন জাতিৰ আত্মা 12 ফুট। এনেদৰে স্কেলেৰে জুখিব পাৰি নেকি? নোৱাৰি। য'ত একো পাৰ্থক্যই নাই, তাত পাৰ্থক্য উলিয়াব কেনেকৈ? সকলোতে একেজন কৃষ্ণগুৰুৱেই আছে, অৰ্থাৎ আমাৰ চাৰিওফালে থকা প্ৰতিজনেই কৃষ্ণগুৰু। যেতিয়া ইজনে সিজনক প্ৰভু বুলি সম্বোধন কৰা হয়, ইজনে সিজনক সেৱা কৰা হয়, এই পৰস্পৰ সেৱাটো হ'ল পৰস্পৰে পৰস্পৰক কৃষ্ণগুৰু বুলি স্বীকাৰ কৰা। প্ৰভু সম্বোধন আৰু ইজনে সিজনৰ প্ৰতি আন্তৰিক সেৱা জনোৱাটো আমাৰ এটা ডাঙৰ সম্পদ। আমাৰ এই সম্পদ ৰক্ষা কৰিব লাগে। এইটো কাৰণত আনে যদি আমাক নিন্দাও কৰে, কৰক। আমিতো চকুৰে দেখা দেহাটোক সেৱা কৰা নাই, সেৱা কৰা হৈছে সবাৰো ভিতৰত স্থিত কৃষ্ণগুৰুক। আনে ক'লে বা হাঁহিলে বা ঘৃণা কৰিলে বুলিয়েই আমি কৃষ্ণগুৰুক সেৱা নকৰিমনে? এই কৰ্মত কোনো দোষ নাই। আত্মা সেৱাই মনৰ কলুষতা দূৰ কৰে। আত্মা একেই, সমস্তই একেজন কৃষ্ণগুৰুৰে অংশ। আত্মজ্ঞান লাভ কৰিব লাগিলে সাধু সংগ ল'ব লাগিব। তেতিয়া অবিদ্যাৰ পৰা মুক্ত হৈ প্ৰকৃত জ্ঞান লাভ হ'ব। সাধু সংগ লাভ নকৰা উচ্চ বুলি ভবা মানুহবোৰে অজ্ঞান আন্ধাৰত ডুব গৈ আছে, আৰু নিম্ন বুলি ভবা সকলেও সাধু সংগ লাভ কৰি প্ৰকৃত জ্ঞান পাই অবিদ্যা মুক্ত হৈছে। কৰ্ণভৰি কৃষ্ণগুৰু কথামৃত পান নকৰিলে আত্মজ্ঞান প্ৰকাশ নাপায়। সাধু সংগ লাভ নকৰা সকলে মায়ামুগ্ধ হৈ থাকে। তেনেজনে সকলোকে মায়াৰ চকুৰেহে দেখা পায়। মায়াৰ চকুৰে চালে বেলেগ বেলেগ পাত্ৰবোৰৰ বেলেগ বেলেগ ৰংহে দেখা যায়। একে অনুমান হ'বলৈ, একে দেখিবলৈ হ'লে মানুহক চলনা কৰা মায়াৰ পৰা মুক্ত হ'ব লাগিব। মায়ামুক্ত হ'ব লাগিলে সাধু সংগ ল'ব লাগিব। গুৰুজনাই পুনৰ আত্মাৰ যে সৰু ডাঙৰ নাই, তাক বুজাবৰ বাবে আন এটি দৃষ্টান্ত দিলে। 1 কিলো তোলা আৰু 1 কিলো ওজনৰ শিল এটা যদি তোলাচনীত তুলি দিয়া হয়, তেন্তে দুয়োবিধৰে ওজন সমানে হ'ব। কিন্তু তোলা 1 কিলোত এটা ডাঙৰ টোপোলা হ'ব, আৰু শিল 1 কিলো হাতৰ মুঠিতে ল'ব পৰা যাব। এতিয়া তোলা আৰু শিল
দুয়োবিধেই মুকলি ঠাইত থোৱা যাওক। দেখা যাব তোলা কিলো বতাহে উৰুৱাই লৈ যাব আৰু শিল কিলো বতাহে লৰচৰ কৰিব নোৱাৰে। কিন্তু তোলা আৰু শিলৰ ওজন একে আছিল। সেইদৰে ব্ৰহ্ম যদিও সকলোতে সমানে আছে, তথাপি ভকত শিলৰ নিচিনা আৰু বাকীবোৰ তোলাৰ নিচিনা। ভকতৰ যিমানেই বিপ্লৱ নহওক, ভকতক বিচলিত কৰিব নোৱাৰে। কিন্তু বাকীবোৰ বিচলিত হয়। ভকতে সকলো ঈশ্বৰৰ ওচৰত অৰ্পণ কৰি শিলৰ দৰে বহি থাকে, কিন্তু বাকীবোৰ বিষয়ত থাকি তোলাৰ দৰে চঞ্চল হৈ থাকে। গতিকে সৎগুৰুত শৰণ লৈ সাধুসংগত থাকি ঈশ্বৰৰ যশগুণ কীৰ্তন কৰিলে বতাহৰূপী ঈশ্বৰকালে উৰুৱাব নোৱাৰে। গুৰুজনাই পুনৰ ক'লে, স্বয়ং ভগৱান শ্ৰীকৃষ্ণই সকলোকে বিষ্ণু বুলি কৈছে। তেতিয়াহ'লে মনুষ্যই কেনেকৈ ক'ব সৰু বৰ উচ্চ নিচ বুলি? বিষ্ণুক কোনোবাই সৰু বা নিচ বুলি ক'ব পাৰিবনে? কাকো নিন্দা কৰি ভেদভাৱ নানিবা। তেনে কৰা মানে বিষ্ণুকে নিন্দা কৰা হ'ব। যিসকল তত্ত্ববিদ পণ্ডিত, যিয়ে কৃষ্ণতত্ত্ব ৰহস্য পাইছে, তেওঁলোকে কাকো কেতিয়াও কাৰো প্ৰতি সৰু বৰ ভাৱ নানে। বাহ্য চিন্তাই ঈশ্বৰৰ মূল তত্ত্বৰ সম্ভেদ দিব নোৱাৰে। সকলোৱে সমতাক হৃদয়ংগম কৰিব লাগিব। গতিকে সৰুৱেই হওক বা ডাঙৰেই হওক, সকলো মানুহক সেৱা কৰিব লাগে। মানৱ সেৱাত জাত পাত, ভাষা বৰ্ণ, লিংগ বয়স আদিৰ বিচাৰ কৰিব নালাগে। কাৰণ এজনক সেৱা কৰা মানে তেওঁৰ দেহাটোক সেৱা কৰা নাই, ভিতৰত থকা আত্মাৰূপী হৰিকহে সেৱা কৰা হৈছে। সেৱাত মান অপমান বিচাৰিব নালাগে। মানৱ সেৱাৰ প্ৰতি সেৱা থাকে। এজনে আনজনক সেৱা কৰিলে সেই সেৱা ঈশ্বৰে লয়। জয় কৃষ্ণ গুৰু।